স্বাগতম জনাইছো সকলোকে মোৰ চেনেললৈ মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক বৰ্তমান ৰাখৰ এটা পৰিবেশ সকলোতে ৰাখৰ এটা ঢৌ উঠি আছে আৰু নলবাৰী লৰা হৈ যদি নলবাৰী মই ৰাখ নেদেখো আপোনালোকক এটো কেনেকুৱা হ'ব নলবাৰী চলি নলবাৰী যদি ৰাখ নথখাও এটো কেনেকৈ হ'ব হয় না নহয় গতিকে মোৰ থলুৱা ভাষাত আজি মই পাৰলি আপোনালোকক গোটেই ৰাখৰ এটো জেড দেখাবৰ কাৰণে চেষ্টা কৰিম কিন্তু কথাটো হ'ল সবে দুখে আছে ৰাখ নলবাৰীৰ ৰাখ হওক মাজুলীৰ ৰাখ হওক সবে দুখে আছে মই অলপ যদি আপোনালোকক পাৰো বেলেগকে দেখাৰ কাৰণে চেষ্টা কৰিম আসলতে নলবাৰী ৰাখৰ ৰহস্য নলবাৰী ৰাখৰ ইতিহাসনো কি বহুতে আমি নাজনো সেই নাজনা ইতিহাসক মই আপোনালোকৰ কাৰণে মই স্পেশালি সংগ্ৰহ কৰিছো গোটেইখিনি নলবাৰী ৰাখৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপোনালোকক আজি মই কম এইখিনি দেখুৱাম আপোনালোকক কৈছো যদি পাৰে আহক আমাৰ নলবাৰীক আহক নলবাৰীত আপোনালোকক ৰাখ দেখুৱাম সঁচাকৈ এবাৰ 3 বছৰৰ মূৰত নলবাৰীত ৰাখ হৈছে আৰু অলপ বেলেগতকৈ বেলেগ হৈছে এবাৰ নলবাৰীৰ ৰাখ মানে কি কম আৰু ইমান কেইখন গেট তোৰণ আংলিৰ মূৰত হিচাপ কৰি তত নাপায় এনেকুৱা তোৰণ হৈছে আৰু যিখন মুখ্য তোৰণ আছে সেইখনৰ কথা ক'বই নালাগে আৰু এনেকুৱা হৈছে মই আজি আপোনালোক গোটেইখিনি এ টু জেড দেখুৱাম আহক আৰু এই আমাৰ মালিক আজি মোক দেখুৱাব এইফালে হওক অলপ পোহৰত এতিয়া মই যেহেতু পোহৰটো অলপ কম আহি আছে ৰাতিৰ কথা আৰু আচলতে ষ্ট্ৰিক লাইটত আমি যিমান পাৰোঁ ষ্ট্ৰিক লাইটটো পোহৰত বোলে পঢ়ি পেলাই কোনোবা বোলে হেৰি হৈছিল ষ্টেনো কৰিছিল আমিনো সাধাৰণ ভিডিঅ'টো কিয় কৰিব নোৱাৰোঁ হয় নে নহয় আজি গোটেই নলবাৰীৰ ৰাখৰ গোটেই পকেট খৰচ এই ভেণ্টিৰ পৰা হ'ব কিমান কি হয় নাজানো আৰু আজি মোৰ হেৰি মালিক গাৰ্জেন আৰু নলবাৰীৰ ৰাস 6 দিন যায় আজি প্ৰথম যাম নলবাৰী মানুহ এনেকৈ বুলি বেয়া দেখি আমি চব বুকে মাতি আছো যাই আছো এতিয়া আহক 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 আজিতো বেছি মানে আছে একদম ঢৌ হৈ আছে মানুহৰ কিন্তু কালি বেছি মানুহ হ'ব কালি আৰু তাৰ পিছদিনা অৰ্থাৎ পৰহি ৰাখত কি চলছি কি চলা নাই গোটেইখিনি দেখুৱাম আপোনালোকক কিন্তু তাৰ আগতে আহোঁ অলপমান ৰাখৰ ইতিহাস লাগি অৰ্থাৎ নলবাৰীৰ ৰাস আজিৰ ৰাস নহয় বহুত পুৰণি ৰাস আৰু কেনেকৈ কোনি ক'ত কেনেকৈ আৰম্ভ কৰিছিল মই সেইখিনিৰ বিষয়ে আপোনালোকক অলপমান কোৱাৰ কাৰণে চেষ্টা কৰিম 1931 চনত তাহানিৰ অবিভক্ত কামৰূপ জিলা তেতিয়া আমাৰ কামৰূপ জিলা নলবাৰী একেলগে আছিল সেই অবিভক্ত কামৰূপ জিলাৰ মাজমজিয়াত থকা গড়কাপ্তানি বিভাগৰ এটা ডাক বাংলা আছে এই ডাক বাংলাটোত আৰম্ভ হৈছিল ৰাসৰ চিন্তা চৰ্চা আৰু 1933 চনত গড়কাপ্তানি বিভাগৰ অভিযন্তা এজন ইঞ্জিনিয়াৰ আছিল তেওঁৰ নাম আছিল অমৰ কুণ্ডা আৰু পশু চিকিৎসা বিভাগৰ এগৰাকী মানে সহকাৰী আছিল তেওঁৰ নাম আছিল নৰেন বসু আৰু এই দুজন ধৰ্মপ্ৰেমিকেই প্ৰথম 1933 চনত কৃষ্ণৰ ভক্তি ৰসত নিমজ্জিত হৈ কি কৈছিল ৰাধা আৰু কৃষ্ণৰ যুগলবন্দীক মূৰ্তিৰে সজাই পেলাই ৰাস যাত্ৰাৰ এটা শুভ আৰম্ভণি ঘটিছিল 1933 চনতে আৰু এনেকৈ 1933 চনৰ পৰা আৰম্ভ কৰি বছৰে বছৰে ৰাস উদযাপন কৰি আহিল কিন্তু ৰাসেই সৰু হৈ নাথাকিল মানে এটা যি নিৰ্দিষ্ট জাগাত আছিল ডাকবাংলা এই ডাকবাংলাত আৰম্ভ কৰা সেই ৰাস লাহে লাহে ডাঙৰ হৈ গ'ল ডাঙৰ হ'ল মানুহ বহুত গ'ল তাৰপিছত তেওঁলোকে কি কৰিলে সেই ডাকবাংলাৰ পৰা তেওঁলোকে সেই ৰাসৰ স্থানান্তৰিত কৰি আনিলে হাতখোলাক লাগি আনিলাক তাৰপিছত কিন্তু মানুহৰ ভিৰ বছৰে বছৰে বাঢ়িব ধৰিলাক ৰাসত যোৱা গতিকে কি কৰিলাক হাতখোলাৰ পৰাও সেই ৰাসৰ স্থানান্তৰিত কৰি আনিলাক ক'ত বৰ্তমান য'ত জৈন মন্দিৰ আছে এই জৈন মন্দিৰৰ কাষত আনিলাক গতিকে আপোনালোকক মই এনেকৈ মাজে মাজে ইতিহাস কৈ যাম এতিয়া আহক অলপ কি চলি আছে চাওঁ হয় নো আমি ৰবত যাব দি আছো লাহে লাহে এক খোজ চব লাহে লাহে একদম শ্ল' মোশ্যন চব শ্ল' মোশ্যন যায় আৰু আজিৰ এই হৰি মন্দিৰটো 1939 চনত নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিলাক সেই সময়ত বহুত মানে সামাজিক মানুহ আছিল ভাল মানুহ আছিল যাৰ কাৰণে এনেকুৱা কিছুমান চিন্তা তেওঁলোকৰ মাথাত আছিল তাৰ ভিতৰত যদি ক'ব যাওঁ সেই সময়ৰ এলেংগী দলৰ প্ৰিয়নাথ কবিৰাজ বুলি এজন মানুহ আছিল তেওঁ কি কৰিছিল হৰি মন্দিৰ নিৰ্মাণৰ কাৰণে চাৰিটা শাল গাছৰ খুঁটা কি কৰিছিল আগবঢ়াইছিল
আৰু সময় আহিল 1940 চন আৰু 1940 চনত এই নলবাৰীৰ ৰাস বৰ্তমান য'ত হৈ আছে হৰি মন্দিৰ, এই হৰি মন্দিৰত নলবাৰীৰ ৰাস স্থানান্তৰিত কৰা হ'ল ফাইনেলি। আৰু এইখিনিতো চৰকাৰী মাটি আছিল আৰু এটা মস্ত ডাঙৰ মানে গাঁত হৈছিল তাতে, মানে এনেকুৱা আছিল পিটনি দি ভৰ্তি হৈছিল, তাত মানে বহুত বেছি মাটি লগা হৈছিল। এই মাটি পুতি পিটনি পুতি এই দ খাৱৈ পুতাৰ কাৰণে এটা বিশেষ মানুহ একজনে বহুত বেছি সহায় কৰিছিল। তেওঁৰ নাম আছিল দমহু মহাজন। আৰু এই দমহু মহাজনে কি কৰিছিল, এই হৰি মন্দিৰৰ সন্মুখত বৰ্তমান যি আমাৰ গায়ত্ৰী হোটেল আছে, এই গায়ত্ৰী হোটেল থকা জেগাতে তেওঁ কি কৰিছিল, চাহৰ দোকান আছিল। আৰু বাকী মই এনেকৈ কৈ যাম যিখিনি ক'ব পাৰোঁ ইতিহাস। এইবাৰ আহোঁ আমি গ্ৰন্থমেলাত। এনেকুৱা মানুহৰ মানে ভিৰ, আচলতে ভিডিঅ' কেনেকৈ কৰিম মই ভাবি পোৱা নাই। এতিয়া মোৰ চবতকৈ ভাল লগা জেগা গ্ৰন্থমেলাত আহিছোঁ। গ্ৰন্থমেলাত দুখনমান কিতাপ চাম, কিতাপ চাই বাকী ক'ত কি দেখাব পাৰোঁ আপোনালোকক চোৱাৰ চেষ্টা কৰি, কিন্তু বহুত বেছি মানুহ। আৰু ৰাসত আহিলেও হওক বা য'ত কি নহওক, গ্ৰন্থমেলা থাকিলে তাৰে যিটো সৌন্দৰ্য গ্ৰন্থমেলাৰ সেইটো অলপ বেলেগ। মই এতিয়া গ্ৰন্থমেলাৰ কিতাপ বুক ষ্টলৰ হাতত সোমাইছোঁ, ইয়াতে চাওঁ মোক আৰু কিতাপ লাগে। অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল, এই কিতাপখন চাম মই এতিয়া। চ' ফাইনেলি পালোঁ মোৰ প্ৰিয় কিতাপ এখন। ইয়াত এখন অৰণ্য আছিল অনুৰাধা শৰ্মা পূজাৰীৰ। কিতাপখন মই আচলতে পঢ়া নাই এতিয়ালৈকে, সেইকাৰণে আজি কিনি লওঁ। বাকী বহুত কালেকশ্যন আছে ইয়াতে, বহুত কিতাপ পঢ়িছোঁ। নাহৰৰ নিৰিবিলি চাহ বহুতকেইখন পঢ়া হৈছে আৰু বহুতকেইখন পঢ়া হোৱাও নাই। অসীমত যাৰ হেৰাল সীমা মোৰ পিছৰ লাষ্ট পৃষ্ঠা কেইটা লাগে মোক, তাৰে ফটোটো মাৰি ল'ব পাৰিম আজি এই সুবিধাতে। নাই নাই, বেপাৰ কেনেকুৱা? ঠিক আছে না? এইটো দামটো নাই দেখোন, MRP-টো ইণ্ডিয়ান পলিটিৰ দাম নাথাকে, নাই নেকি? থাকে এইটো ইণ্ডিয়ান পলিটিৰ দাম 990 চলি আছে বৰ্তমান। 990 বাপৰে, 6th এডিশ্যন। বেয়া নাই মানে দামটো মানে থাকিলে ভাল লাগে আৰু, নাথাকে ন? এইবিলাক কিন্তু বাহিৰৰ কিতাপৰ দাম নাথাকেই। হয় নেকি? নাথাকেই, আচ্ছা, আচ্ছা। মেক্সিমাম কিতাপৰ দাম নাথাকে। অঁ বাৰু ঠিক আছে দিয়ক। কিবাকে বাকী বেলেগ বস্তু যেন তেন, এই বস্তুটো মোৰ খুবেই পচন্দনীয়। এই কৰ্ণ পপকৰ্ণ খুবেই পচন্দনীয়, বনাই আছে একদম ফ্ৰেছ বনাই আছে। আৰু তাৰ পৰা লৈ ভিনদেউ আৰু মই জুতি লৈ আছোঁ। ইয়াতে উঠো নেকি? এখন উঠো নেকি? বাকী ৰাসত বেলেগ নুশুনিলেও আপুনি এটা বস্তুটো শুনবই আমাৰ ইয়াতে, অমুক নামৰ ব্যক্তিক বিচাৰি অমুক নামৰ ব্যক্তিটোৱে আহি ৰখি আছে মাইকৰ সন্মুখত। আপুনি য'তেই আছে সোনকালে ইয়াতে আহিব লাগে। চবতকৈ ভাল লগা বস্তু এইবিলাকে আৰু পুৰা বজাই। বাকী যেন তেন চাদা মেন আৰু এইগিলা কি বাঁহৰ কাৰণে বিখ্যাত। নলবাৰীত এইগিলা হৈছে প্লাষ্টিকৰ ডালাগোলা। আমাৰ অসমত হয়তো এইটো মেনুফেকচাৰ হোৱা নাই, এইটো বাহিৰত নিশ্চয় হৈছে। আৰু বাহিৰৰ বিভিন্ন ধৰণৰ কোম্পানীয়ে এইগিলাখান কি কৰি আছে, আমাৰ অসমৰ থলুৱা যিবিলাক কেঁচা সামগ্ৰী এইগিলাখানৰ চাহিদা কমি কিনে আমাৰ গোটেই বজাৰখন ইয়াতে দখল কৰিছে। বাৰু যা নহওক, মই আপোনালোক আৰু অতীতক লাগি অলপ ঘূৰি লৈ গ'লোঁ। সেই যে অলপ আগত ক'লোঁ মই দমহু যিটো দমহু মহাজন, তেওঁৰ হৰি মন্দিৰৰ সন্মুখত কি আছিল, চাহৰ দোকান আছিল। আৰু এতিয়া বৰ্তমান যি গায়ত্ৰী হোটেল আছে সেইখিনি ঠাইতে তেওঁৰ কি আছিল, চাহৰ দোকান আছিল। আৰু সেই সময়ত চাহৰ কাৰণে তেওঁৰ দোকানখন একদম মানে ফেমাছ আছিল। এতিয়া আমাৰ যেনে প্ৰণীতা বা আমাৰ যেনেকৈ কওঁ আমি, সেই সময়ত তেওঁৰ সেই মহাজনৰ যিখন চাহৰ দোকান, সেই চাহৰ দোকান বহুত বেছি ফেমাছ আছিল। আৰু নলবাৰীৰ আশে পাশে যিমান গাঁও আছে, গাঁৱৰ পৰা যি সামগ্ৰী যে কঢ়িয়াই লৈ যায়, তেতিয়াতো আৰু গাড়ী নাছিল এতিয়া নিচিনা। তেতিয়া কি আছিল, গৰুৰ গাড়ী আছিল। আৰু গৰুৰ গাড়ী চালাকগিলাই গৰুৰ গাড়ী তাতে নি তাতে চবে এক কাপ চাহ নাখাকে ঘৰত অহা নাছিল, তাতে জিৰাইছিল আৰু চাহ খাইছিল। বাকীখিনি পিছত কৈ আছোঁ ৰ'ব। ভিনদেউ হৰাল ৰ'ব, ক'ত বা গেল মোক এটা থাক পাই দি, ভিনদেউ এটা খবৰেই নাই, কহাই গেল চাওঁ ৰ'ব না মায়ে গোটেই গেৰাব লাগে ভিনদেউক। এইখন হৈছে আমাৰ অখণ্ড ভাৰত। অখণ্ড ভাৰতৰ সৰস্বতী, নাগেশ্বৰ, সিন্ধুক গোটেইখিনি দেখুৱাৰ কাৰণে তেওঁলোকে এটা খুব সুন্দৰ প্ৰয়াস কৰিছে। বহুত
ধুনীয়া চাব লগা বস্তু এইটো কুমাৰ ভাস্কৰ বৰ্মন কথা আমি সকলোৱে পাই আছোঁ বুৰঞ্জীত ভাস্কৰ বৰ্মন ৰাজত্বৰ ৰাজমহৰ এইখনে হৈছে নালন্দা বিশ্ববিদ্যালয় কেতিয়াবা যাম বাৰু এতিয়া ফটোটো দেখুৱাই আছোঁ কেতিয়াবা নিশ্চয় ভিতৰত যাম এইখন হৈছে ৰামসেতু এইখনে হৈছে আপোনাৰ গোটেই বেদা 4খন বেদাৰ গোটেইখিনি ইয়াতে আছে আৰু এটা খুব সুন্দৰ এটা সংৰক্ষণ মই ভাবোঁ গোটেইখিনি ইয়াতে আছে আপোনাৰ কালেকশ্যন যিমানখিনি লাগে গোটেইখিনি আছে ইয়াতে আৰু ইয়াতে কৈছে আপোনাৰ মতামত কিবা এটা লিখি থৈ যাওঁ ময়ো আৰু ইমান বেছি খোজ কাঢ়িলোঁ অলপ জিৰাব মন গৈছে জিৰাবৰ কাৰণে ইয়াত সুন্দৰ ব্যৱস্থা আছে মই দেখুৱাই দিছোঁ আৰু ইয়াতে খন্তেক জিৰক আৰু চাহ জুতি লওক আমি ভাবছোঁ অলপমান চাহ জুতি লৈ লওঁ বহুত খোজ কাঢ়িলোঁ এই চাহৰ কি হয় সুস্বাদ্য হয় নে বাৰু যা নহওক আৰু ঘূৰি আহিলোঁ অতীটোক লাগি সেই দমহু মহাজনৰ কথা যে কৈছিলোঁ তেওঁক হোজা ব্যক্তি বুলি কৈছিল কিন্তু হোজা হ'লেও তেওঁ যি কাম কৰিছে সেই কাম আজিও তেওঁৰ নাম আমাৰ নলবাৰীত ওলাই থাকে তেওঁৰ তাত যি সেই চাহ খাইছিল সেই গৰু গাড়ীগিলা আহোঁতেতো খালী গাড়ী আহে না তেওঁৰ মাথাত ধৰিলাক কি যদি এই খালী গাড়ীগিলাক যদি মই মাতি আনিব দিওঁ মাতি আনি যদি এই হৰি মন্দিৰৰ যি আমাৰ দ গাঁত আছে এইগিলা যদি পুতপে দিওঁ এই পুতৰ কাৰণে যদি তেওঁলোকক মই মাতি আনিব দিওঁ তেতিয়া আমাৰ হৰি মন্দিৰ খুব সোনকালে ওলাই যাব বাকী আৰু ইতিহাসৰ কথা কৈ যাম এতিয়া আহক অলপমান চকৰি দিছোঁ এইটো হৈছে সৰু ছোৱালীৰ চকৰি হাতেদি ঘূৰা চকৰি হাতেদি ঘূৰা ইয়াতে উঠিব পাৰিলোঁ হয় হাতেদি ঘূৰা চকৰি বাকী ডাঙৰখন মই নুঠোঁ কোনো পধ্যে নুঠোঁ মই একবাৰ উঠি মোৰ জীৱন উৰি যোৱা শুনিছে সেইখন উঠি আত্মসহায়ক নলবাৰী ৰাসত আহি বেলেগ নাখালেও ঘুগনি খাব ঘুগনিৰ সোৱাদ ল'ব নলবাৰীত ছোৱালীৰ উৎপাত মানে য'ত ত'ত আৰু হৈ ভিত নাই আকৌ দীঘলীপুখুৰী নলবাৰীৰ ব্ৰাঞ্চ এইটো দীঘলীপুখুৰী ব্ৰাঞ্চ হয় নেকি আইৰণ না অঁ বৰিঙৰ পানী আচ্ছা আচ্ছা কিন্তু তাৰে ফটোটো আৰু ইয়াৰ পানী সম্পূৰ্ণ বেলেগ মই ইয়াত একবাৰ উঠি মোৰ যিটো অৱস্থা হৈছিল নামবেও নোৱাৰোঁ উঠিব নোৱাৰোঁ তাতে মই তাৰমানে ভগৱানক মাতি আছোঁ মই আজি লাষ্ট দিন মোৰ সিদিনাখনে লাষ্ট দিন আছিল ফাৰ্ষ্ট এণ্ড লাষ্ট মই একবাৰ কাৰণে উঠিছিলোঁ উঠি আৰু সিদিনাখন মই কাণত ধৰিছোঁ আৰু মই কোনোদিন নুঠোঁ আৰু চকৰিত মোৰ দ্বাৰা সম্ভৱে নহয় মই নৰোৱে এইটোত যা নহওক মই পুনৰ অতীটোক লাগি ঘূৰি আহিলোঁ এই যি হৰি মন্দিৰৰ ৰাস এই নলবাৰী হৰি মন্দিৰৰ ৰাসৰ লগত বহুত ডাঙৰ ডাঙৰ মহান ব্যক্তিৰ হাত আছে বহুত মহান ব্যক্তি ইয়াতে কষ্ট কৰাৰ ফলত আজি হৰি মন্দিৰৰ এই ৰাস সম্ভৱ হৈছে তাৰ ভিতৰত যদি মই ক'ব যাওঁ বহুত ব্যক্তি আছে তেনেকুৱা ইতিহাসত কিন্তু মই চবৰে নাম ল'ব খোজা নাই বা নৰোঁ মই ল'বা চবৰে লোৱাটো সম্ভৱ নহয় তাৰ ভিতৰত জীৱন শিল্পী আমাৰ আছিল আদ্য শৰ্মাদেৱ তেখেতৰ হাতৰ পৰশ পাইছিল গোটেই হৰি মন্দিৰত তেখেতে 1940 চনত সেনা বাহিনীৰ চাকৰি বাদ দি পেলাই নলবাৰী গৈছিল ভাবক একবাৰ আৰু সেই নলবাৰীত আহি তেওঁ গোটেই জীৱন বাকী থকা জীৱনখিনি তেওঁ কি কৰিছিল হৰি মন্দিৰৰ নামত অৰ্পণ কৰি দিছিল গতিকে মই থুলমূলকৈ আপোনালোকক যিমানখিনি পাৰোঁ নলবাৰীৰ ইতিহাসৰ বিষয়ে অৰ্থাৎ নলবাৰীৰ ৰাসৰ ইতিহাস অতীতৰ অলপ কিছু মই আপোনালোকক ক'লোঁ বহুত ব্যক্তিৰ নাম হয়তো ল'ব লাগিছিল মই ল'ব পৰা নাই তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আৰু যদি কিবা ভুল কৰি দিছোঁ আপোনালোক ধৰি নাথাকিব ইয়াতে বিন্দাছ এনজয় কৰি আছে ইয়াতে মাৰ জাপ মাৰ
মাৰ জাপ বঢ়িয়া পুৰা জাপ পাইছে দে এই আৰু ফূৰ্তি তাহাঁতৰ বয়সটো এনেকুৱাই ফূৰ্তি কৰা বয়স আমিতো জাপ পাব নোৱাৰোঁ এতিয়া নহয় আমি মাটিতে জাপ পাম বিনা পইচা টকাকৈ ধুনীয়া ভাল লাগছে এনে বস্তু ন বঢ়িয়া লাগছে ডাইনিঙত পাৰাকৈ এইবিলাক চব বেলকনিৰ কাৰণে তক্তা আছে তক্তাৰ ওপৰত কাৰ্পেট পাৰি দিছে ধুনীয়াকৈ আপুনি নিজেতো হেৰি কৰে নেকি অঁ একদম লোকেল মুখ অলপমান টেষ্ট কৰি চাওক দিছে দাদাই এই এটা বস্তু সুধোঁ মই লোকেল আৰু যিটো অৰিজিনেল আৰু ডুপ্লিকেট যে ধৰিব পাৰি কেনেকৈ গম পাইনো কেনেকৈ আচ্ছা এইটো কি এইটো অৰিজিনেল নেকি ভাঙি যাব ন সেইটো ডুপ্লিকেট এইটো ডাঙৰ কথা কিন্তু আৰু কোনোবাই যে কয় গৰম হৈ যায় কিছুমান গৰম হৈ যায় হাতত দিলে সেইটো কি অৰিজিনেল নহয় হয় নেকি আৰু আপুনি একদিনত যদি নলবাৰী ৰাস চাম বুলি ভাবিছে এইটো একদম মিছা হ'ব কাৰণ একদিনত চোৱা ৰাস নহয় এখন ইমান ডাঙৰ এৰিয়া এটা একদিনত আপুনি চাৱাটো সম্ভৱেই নহয় আছিল কিবা কিবি কিন্তু 10টা বজাত বন্ধ কৰে তেওঁলোকে আৰু এইখনে হৈছে আমাৰ সুন্দৰ নলবাৰীৰ সুন্দৰ ৰাস উৎসৱ ইমান বেছি বস্তু এইবাৰ বেছি আছে ন বিন্দু 3 বছৰৰ মূৰত এনেকুৱা লাগিছে অসমৰ ভিতৰতকৈ ডাঙৰ যেন লাগিছে এইবাৰ আটাইতকৈ ডাঙৰ আৰু 3টা বছৰৰ অন্তত এইবাৰ নলবাৰীৰ ৰাস ইমান বেছি মানুহ বাপৰে আজি কালিতো আৰু বেছি হ'ব কালিৰ পৰা আৰু বেছি হ'ব এইকেইদিন আৰু থিয়েটাৰ আহি আছে আৰু ভিডিঅ' টিমত বহুত বেছি পলম নকৰোঁ এতিয়া ভৰিও বিষাইছে বহুত বেছি মই কিতাপৰ বোজা সহিব পৰা নাই পিছফালে বহুত কিতাপ ল'লোঁ আৰু কিবা কিবি ল'লে ভিন্দই গতিকে আজিৰ কাৰণে মই ইয়াতে সমাপ্ত কৰিম যদি পিছত পাৰোঁ মই আৰু আপোনালোকক ভিডিঅ'টি দীঘল কৰিম পিছত আৰু মই আৰু একদিন দেখাম এতিয়া আজিলৈ বিদায় বাই বাই